গাইজ সুপ্ৰভাত। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ মানে মোৰ নিজৰ ঘৰতে বাৰু। এতিয়া আপোনালোকক ভালে আছে চাগে আৰু ময়ো ভালে আছোঁ। এতিয়া মই ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যাম আৰু গুৱাহাটীলৈ কিয় বাৰু যাম বা কিয় যাব ওলাইছোঁ সেইখিনি কথাবোৰ এতিয়া নকওঁ, কাৰণ শেষত ক'ম। আৰু যোৱাৰ কাৰণটো হ'ল কি, মোৰ কাৰণে এটা ছাৰপ্ৰাইজ হ'ব। এটা বহুত এটা আশা ভৰা লৈ থকা বস্তু এটা আজি ল'বৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকক বাৰু দেখুৱাম। মই আপোনালোকৰ ছাৰপ্ৰাইজ হ'ব, কিন্তু মই এতিয়া নকওঁ কথাটো। নকৰাৰ কাৰণটো কি যে ৰঙিয়াৰ পৰা গুৱাহাটীলৈ যাম, যদি নাপাওঁ বেয়া লাগিবতো, সেইকাৰণে এতিয়া নকওঁ, মানে পিছত ক'ম আৰু। তাৰ কাৰণে ভিডিঅ'টো আপোনালোকক আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। এতিয়া বলকচোন বাৰু। আমি যেতিয়া ঘৰৰ পৰা ওলাই মানে কি ৰ'দ দিছে, মানে বাইক চলাই মানে বেয়া লাগে, ভালে লাগিছে আৰু মানে ইমান ডাঙৰ ৰ'দো মানে টান ৰ'দো নহয়। কিন্তু আহি এতিয়া মালিকত হঠাৎ বৰষুণ পাই গ'লোঁ। বৰষুণ মানে এনেকুৱা বৰষুণ, মানে দবা পিটা বৰষুণ, মানে বান্দাৰ ভিজাই দিলোঁ দিওঁ। ঋতুতো চাব লগা হৈছে পুৰা, একদম মূৰা চূৰা ভিজে একদম অৱস্থা নহয়, ঠাণ্ডাত কঁপি আছে ই। উপায় নাই, এতিয়া যি নহওক এতিয়া ৰখি আছোঁ। এতিয়া মোবাইল কিনিব লাগে, এতিয়া কি হয় ঠিক নাই আৰু, আজি কিনিব পাৰোঁ নোৱাৰোঁ। তাতে আকৌ আজি ৰবিবাৰ। এতিয়া আমি সপোনক দিঠক কৰিবৰ কাৰণে ৰখি আছোঁ প্ৰায় ইয়াতে 1-1.5 ঘণ্টাৰ কম হোৱা নাই, 1.5 ঘণ্টামান ৰখিলোঁ। এতিয়াতো বৰষুণেৰে নাই, যি নহওক বাৰু বৰষুণকতো বাট চাই লাভ নাই, বলকচোন বাৰু। আৰু আমি এনেকৈ আহি আমাৰ গন্তব্যস্থান পালোঁ, আমাৰ গুৱাহাটী চিটি চেণ্টাৰ। আৰু আমি এনেকৈ ভিতৰত সোমাই আহিলোঁ। সোমাই অহাৰ পিছতে মানে কি বহুকেইটা আমি মোবাইলৰ শ্ব'ৰুম দেখা পালোঁ, যেনে ধৰা ওৱানপ্লাছ, আইফোন, চেমচাং, মানে বহুত বিভিন্ন ধৰণৰ আছে আৰু ব্ৰেণ্ডবিলাকত আছে। আৰু মই বিচৰা ধৰণে মই বিচাৰি ভাল পোৱা মোৰ ওৱানপ্লাছৰ শ্ব'ৰুমত সোমাই গ'লোঁ। সোমাই যাই এনেকৈ বহুকেইটা ওৱানপ্লাছৰ মোবাইলত দেখিলোঁ যদিও তাৰে পিছতে মোৰ ভাল পোৱা মোৰ ওৱানপ্লাছটো দেখা পালোঁ। এইটোৱে হৈছে মোৰ ভাল পোৱা ওৱানপ্লাছ ফোনটো, আৰু এইটো ল'ম বুলি ভাবিছোঁ। বাকী আৰু চাওকচোন বাৰু। আৰু এনেকৈ মোৰ ফাইনেলি মোৰ মোবাইলটো ল'লোঁ। লোৱাৰ পিছতে এইটো বাৰকোডটো স্কেন কৰিলে, ইয়াৰ পিছতে আকৌ পে'মেণ্ট কৰিম। পে'মেণ্ট কৰাৰ পিছত আকৌ ৰিচিপ্টখন দিব। ৰিচিপ্টখনতো চবখিনি থাকিব আৰু গেৰাণ্টি ৱাৰেণ্টি যি থাকে আৰু কোম্পানীয়ে যিখিনি সুবিধা দিয়ে। ফাইনেলি আহি গ'লোঁ। এতিয়া বৰ্তমান ওৱানপ্লাছৰ ডিলাৰত আহিলোঁ মোবাইল কিনিব গ'লে। মোবাইলটো লেটটো বহুত কষ্ট কৰি আছোঁ, কিন্তু এনে আৰু কিবা এটা মোবাইল আনি আছে। সেয়াই আৰু মোবাইল আছে বহুত আছে। You want me to turn you upside down? Baby, I finally know what it really feels like. Wow, tell me you want it just as much as me, baby. I won't be far. Let me fix your scars. Just one call. Oh my God, girl, I'd be down if you were there. যিহেতু মই ফোনটো মই দাদাহঁতৰ শ্ব'ৰুমৰ পৰা কিনিলোঁ, সেইকাৰণে মই দাদাকে মই ফোনৰ মানে পেকেটটো খুলিব দিলোঁ। আৰু দাদাই এনেকৈ পেকেটটো খুলি কিনে মোক হাতত তুলি দিলে। আৰু সঁচাকৈ বুজিব নোৱাৰা এক অনুভৱ, মানে কি ইমান দিনে আশাৰে বাট চাই আছিলোঁ ফোনটো কিনিম বুলি। আজি ফাইনেলি সঁচাকৈ কিনিলোঁ। তাৰ কাৰণে ভগৱানকো বহুত বহুত ধন্যবাদ দিছোঁ আশাটো পূৰণ কৰাৰ কাৰণে। মানে কি বিচৰা ধৰণৰ বস্তুটো পালে সঁচাকৈ ভাল লাগে, মানে দামৰ কোনো বা মূল্যৰ কোনো কথা নাই আৰু। যেতিয়া মানে ভাবি থকা বস্তুটো ল'ব পাৰি, তেতিয়া মনত বহুত সুখ আৰু আনন্দ অনুভৱ কৰিব পাৰি। দাদা ঠিক আছে, বাই বাই।
একদম সঁচাতে ভাল লাগে সেইটো কিন্তু বিৰাট কষ্ট কৰিছে দেই কিন্তু সেই বৰষুণটো দেখাৰ ভিজিছি মালিকৰ কাৰণে ভিজি আহিছোঁ ধেমালি এতিয়া মোৰ কষ্টৰ কাৰণে এইটোৰ কাৰণে ভিজি আহিছোঁ আজি বহুত হেপী মই তাৰ কাৰণে আৰু সেইটো বহুত বহুত ধন্যবাদ দিব লাগিব পাহৰিব নোৱাৰা বস্তু কি বৰষুণ ভিজি আহিলোঁ মোৰ লগত আছে আৰু এটা ভাল লাগছে কি এই চিটি গাৰ্ডত তাৰমানে কি চিটি চেণ্টাৰ চিটি চেণ্টাৰতে মানে বজাৰ এটা কৰিলোঁ মোবাইল বহুত ভাল লাগিছে Take your time to be on. I know you wanna rock star. I get beat and run fight. You but you let me wait here. I'm impatient, but I take it. I know you know that I won't be fine. Let me fix your scars. Just one call. Oh my God. Be down if you were there. You can hide away inside. You want that, baby? I can read your mind. So let me to give it a try. You want that, baby? I'm desperate for life. You want me to stare into your eyes while I'm putting my jewels on your thighs. So let me to have you at a night. You want that, baby? I'm desperate for life. এতিয়া আমাৰ উভতনি যাত্ৰা ঘৰলৈ উভতি গৈ আছোঁ আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বাই বাই আৰু মোৰ ফালৰ পৰা বহুত বহুত মৰমৰ শুভেচ্ছা থাকিল সকলোৰে বহুত বহুত ধন্যবাদ